নমস্কাৰ, মই মিতালী মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাগে ভাবিছে আজি এইগৰাকী গামোচা লৈ কলৈ যাব। আজি যাম মই সত্ৰলৈ। আমাৰ ঘৰৰ নিচেই কাষতে আছে এখনি আউনীআটী শাখা সত্ৰ আৰু ভাদ মাহ যিহেতু গতিকে আমাৰ ঘৰৰ পৰা এখনি শৰাই আগবঢ়াইছোঁ। আজি আমি ঘৰৰ সকলোৱে সত্ৰলৈ যাম। লগতে মই আপোনালোককো সত্ৰখন দেখুৱাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আমি যাবলৈ লৈছোঁ। এইখন আমাৰ গেট। আমাৰ গেটৰ পৰা সত্ৰলৈ 100 মিটাৰমান দূৰত্ব হ'ব। এতিয়া আমি বাওঁ দিশে যাম। এতিয়া আমি গৈ আছোঁ। চকিডিঙৰ পৰা খনিকৰলৈ যোৱা ৰাস্তাটো পাইছোঁহি। সোঁ দিশে আপুনি যাব পাৰিব চকিডিং আৰু বাওঁ দিশে খনিকৰ। এতিয়া আমি সোঁ দিশে যাব লাগিব। আমি পালোহি। এয়া চাওক, সত্ৰৰ গেটখনত লিখা আছে আউনীআটী শাখা সত্ৰ মানকটা কছাৰীবাৰী ডিব্ৰুগড়। এতিয়া আমি গেটৰ ভিতৰলৈ সোমাই যাওঁ। এয়া চাওক, সত্ৰৰ পৰিৱেশটো কিমান ধুনীয়া। আৰু এটা কথা আপোনালোকক কৈ লওঁ, সত্ৰৰ নিচেই কাষতে বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰ। মই আপোনালোকক ঘৰটো দেখুৱাই দিছোঁ দূৰৰ পৰা। এইটো হৈছে সত্ৰৰ অডিটৰিয়াম। নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে। মই আপোনালোকক ভিতৰখন দেখুৱাম। তাৰ আগতে আমি সত্ৰৰ মূল মণ্ডপলৈ যাওঁ চাকি বন্তি জ্বলাবলৈ। এয়া চাওক, ইমান ধুনীয়াকৈ ফুল ফুলি আছে। নতুন নতুন প্ৰজাতিৰ ফুল দেখিবলৈ পাইছোঁ। এয়া খুব ধুনীয়া লাগিছে। ইমান ধুনীয়াকৈ বগা ফুল ফুলি আছে। এই ফুলবিধৰ নাম মই নাজানো। দেখিবলৈ খুব ধুনীয়া লাগিছে, বগা ফুল। এতিয়া আমি ভগৱানৰ নাম লৈ সত্ৰৰ ভিতৰলৈ সোমাই গৈছোঁ। ভকতসকলে নাম লৈ আছে। এইফালে আইসকল বহি আছে। লগতে মোৰ শাহুমা আৰু মই বহি আছোঁ। অলপ দেখুৱাই দিছোঁ। আমাৰ সন্মুখত সেয়া শহুৰ দেউতা আৰু মোৰ হাজবেণ্ড ল'ৰা বহি আছে। এতিয়া মই আপোনালোকক অডিটৰিয়ামটোৰ ভিতৰখন দেখুৱাম। এয়া চাওক,
ইমান ধুনীয়া লাগিছে বাহিৰৰ পৰা অডিটৰিয়ামটো। এই অডিটৰিয়ামটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ পীতাম্বৰদেৱ গোস্বামীদেৱে 19 জুন 2020 চনত উদ্বোধন কৰিছিল। এই চেগতে তেখেতসকলক ধন্যবাদ জনালোঁ। আজি কোনো ধৰণৰ প্ৰগ্ৰেম নাই বাবে অডিটৰিয়ামৰ মূল দুৱাৰ বন্ধ আছে। তথাপি মই চিকিউৰিটি গাৰ্ডৰ অনুমতি লৈ এখন খিৰিকীয়েদি মই অডিটৰিয়ামৰ ভিতৰখন দেখুৱাইছোঁ। এয়া চাওক, ইমান আহল বহল ধুনীয়া। এয়া চাওক, ফল চিলিং ইমান ধুনীয়া লাগিছে। এই অডিটৰিয়ামটোতে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব। আপোনালোকক মই ভিতৰখন দেখুৱাই দিলোঁ। ভৱিষ্যতে আপোনালোকে আহি বিভিন্ন অনুষ্ঠান উপভোগ কৰিবহি পাৰিব। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। ধন্যবাদ।